দাখিল কৰিলোঁ মই চালে ভালকৈ চাইছে নমিনেশ্যন দাখিল কৰিলোঁ স্ক্ৰুটিনি আমাৰ 4 তাৰিখ 1টা বজাত আছে স্ক্ৰুটিনিটো আৰু প্ৰব্লেম নাই কিন্তু নেম নীতি আছে মই আহি যাম তো আমাৰ বিজনেছ সাব ডিভিজনৰ 4টা আছে বাকি খাজুলগাঁও 3টা 7টা আজি খাজুলগাঁও আমাৰ হাগ্ৰামা সাৰু দিব পানীৰাম ব্ৰহ্ম দিব তাৰপিছত আমাৰ স্কৰচিংদা দিব বাকি আমাৰ এইফালে ধীৰাজ যিমান আছে আৰু জাংগিলা তাৰপিছত কলিলৰ দা মই প্ৰথমতে দিলোঁ মোৰ শেষ হ'ল তো আপোনালোকে জানে ফিল্ডত অলপ সুধিব ফিল্ডত কেনেকুৱা কি ধৰণৰ ফিল্ডটো কেনেকুৱা আছে কাৰ কেনেকুৱা আছে এইটোতো মই এতিয়া ক'লেও নহ'ব তো মই আশাবাদী যে ভাল ভোটৰ ব্যৱধান ডিফাৰেঞ্চত মই জিকি যাম এইটোৱে আশা কৰিছোঁ আপোনাৰ এগেইনষ্টত যেহেতু ৰঞ্জিত বসুমতাৰী কিয় হৈছে ৰঞ্জিতৰ কথাটো একেসকলে কিয় আহিছে আনে আমি নাজানো কিন্তু লোকেল হিচাপে আমাৰ এটা মানুহৰ এটা কিবা আছে যেন কি ক'ব এইটো আৰু নিজস্ব আছে আমাৰ সকলোৱে এতিয়া কৈ আছে যে বাহিৰৰ পৰা যি মানুহ আহিছে বাহিৰৰ পৰা যি ইয়াত টিকেট লৈ পেলাই যে UPPL দিছে যে জায়গাটো বিক্ৰী কৰিছে আমাৰ লোকেল UPPL বেলেগৰ জায়গাটো বিক্ৰী কৰি দিছে হাজাৰ হওক নিজৰ জায়গা বুলি থাকে এটা UPPLত মানে একো নাজানা এনেকুৱাটো নাছিলে বহুত শিক্ষিত ল'ৰা ছোৱালীবিলাক আছে UPPLৰ মানুহবিলাকেও কমসে কম লোকেলৰ যদি দিলে হয় মোৰ কম্পিটিশ্যন হ'লো হয় আৰু কি যেটো লোকেল হিচাপে কিন্তু বাহিৰৰ আমাৰ নিজস্ব বাহিৰৰ আছে তো এইটো কাৰণে মই ভাবো যে ৰাইজে লোকেল হিচাপে মোক বেছি ফেভাৰ কৰিব আৰু গোটেই বস্তুটো ষ্টাডি কৰি পেলাই আমি পালোঁ অলৰেডি BPF হিচাপে মই জিকিলোঁ এইটো সিহঁতৰ বেপাৰ কি কৰিছে কৰা নাই নেম নীতি আছে যাব পাৰে আহিবও পাৰে কিন্তু নিজৰ সমষ্টি নিজে মান সন্মানৰ কথা আছে যে নিজৰ সমষ্টিটো এৰি পেলাই ক'তবা বাওকংগী ক'তবা আৰু নিচিমাত ডাবল খেলিছে আৰু সিহঁতৰ যি আগৰ পৰা কাম কৰি আহা সেক্ৰিফাইস কৰি আহা বহুত UPPLৰ মানুহবিলাক আছে একেসকলে পোৱা নাই লিডাৰটো সকলোই হ'ব পাৰে কিন্তু স্কোপ পালেহে কৰিব লিডাৰ যদি স্কোপে নাপায় কেনেকুৱা লিডাৰ সকলোকে চান্স দিব লাগিব এটা সমষ্টিত দিলেও বেলেগ কথা আছিল মোৰ সমষ্টিত অকলে দিলেও ভাল আছিলে নহলে বাওকংগী দিলেও ভাল আছিলে সিহঁতৰ মাজৰ চিৰাং ডক্টৰ সংগ্ৰাম ব্ৰহ্ম কেনেকুৱা মানে ৰিয়েক্ট কৰি আছে এতিয়া তো এইখিনি কথা বেলেগৰ পাৰ্টিটো বেছি খোৱাও লাভ নাই মই হিচাপে নিচিমা সমষ্টি হিচাপে মোৰ ভাল এইটো কি মই কম আৰু পিছত লগ পাম জিকাৰ পিছত নেকি দে সহায় কামনা কৰিলোঁ ধন্যবাদ আনন্দিত মই আৰু মই যে জিকিম এইটো খাটাং সুবাজাৰ সমষ্টিকো ধৰি ৰাখিব নোৱাৰে এইখিনি মানে আজি দলে বোলে ৰাইজে ওলাই আহিছে আৰু যিখিনি মই ফিল্ডত ঘূৰি গম পাইছোঁ সুবাজাৰ সমষ্টিক ধৰি ৰাখিব নোৱাৰে মই জিকিব আমি সুবাজাৰ BPF হিচাপে সুবাজাৰ যে জিকিম এইটো খাটাং ৰাইজে আমনি লাগি গৈছে 5 বছৰ কি হৈছে কি অহা নাই যিটো চৰকাৰ বৰ্তমান আছিলে কেইদিনমান আগতে এতিয়াতো বৰ্তমান নাই আমনি লাগি গৈছে প্ৰতিদ্বন্দ্বী বুলি মই নাজানো কোনোবা অলপ পিছলৈ যাব আৰু 2 নম্বৰ 4 নম্বৰ থাকি যাব ইহঁতে কিন্তু মই বহুত আগত যাম সেইখিনি কিবা ক'ব আৰু আমাৰ প্ৰথম নিৰ্দিবছৰ থাকিলে আপুনি খুৰিবাৰী সমষ্টিত BPFৰ মনোনীত পাৰ্টি আজি আপুনি মনোনয়ন দাখিল কৰিলে কি ক'ব সমষ্টিবাসীৰ কাৰণে প্ৰথমতেতো আমাৰ দলৰ মাননীয় সভাপতি মহোদয় প্ৰাক্তন শ্ৰী হাগ্ৰামা মহিলাই ডাঙৰীয়াক মই ইয়াৰ কাৰণে কৃতিত্ব দিম শুভেচ্ছা জনাম আন্তৰিক অভিনন্দন জনাম তাৰপিছত আমাৰ দলৰ বিভিন্ন বিষয়ববীয়াসকল নেতৃবৃন্দ সকলোকে মই আন্তৰিক অভিনন্দন জনাম আৰু সমষ্টিবাসী ৰাইজক আৰু কেৱল সমষ্টিয়ে নহয় থুৰিবাৰী সমষ্টি নহয় একদম গোটেই BTC বা আমাৰ বিজনী জিলাৰ অন্তৰ্গত বিভিন্ন মানুহক মই মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা দিছোঁ যথেষ্ট আশা লৈ তেওঁলোকে আমাক আগবাঢ়ি দিছে গতিকে আৰু যি সহায় সহযোগিতা আমি ৰাইজৰ ফালৰ পৰা পাইছোঁ আমাৰ ভোটাৰ ৰাইজৰ ফালৰ পৰা পাইছোঁ গতিকে মই আজি বা আমাৰ দল যথেষ্ট উৎফুল্লিত আৰু আমি বিজয়ী হ'ম বুলি আমি আশা ৰাখিছোঁ ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত সবে দোৱা মাগিছোঁ প্ৰাৰ্থনা কৰিছোঁ আৰু এই হিচাপতে আপোনালোককো কৈছোঁ যে আপোনালোকেও আমাৰ কাৰণে আশীৰ্বাদ কৰক
আমাৰ সমষ্টিটো 5 বছৰৰ কাৰণে যেনেকৈ পিছুৱাই গ'ল আমি আকৌ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক দলৰ গুৰু দায়িত্ব ন্যস্ত কৰি আমি যাতে BTC-খনক আকৌ উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰোঁ, বিশ্বৰ বা ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটৰ লগত আমি তুলনা কৰি আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে কিছু সহায় সহযোগিতা আপোনালোকৰ পৰাও আমি আশা কৰিছোঁ। সমষ্টি BPF-ৰ মনোনীত পাৰ্টি ইতিমধ্যে সমষ্টিটো UPPL-ত দখল আছে। UPPL পাৰ্টি আনন্দে কৰিব। গতিকে সমষ্টিটোত কিহৰ কাৰণে ৰাইজে BPF-ক বা আপোনাক ভোট দিব? মানে সেইটো চিম্পল এনচাৰটো চিম্পল, মানে কি হ'ল ৰাইজৰ আশা আকাংক্ষা যদি পূৰণ কৰিব নোৱাৰে তেতিয়া ৰাইজে যি দলে আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰে তেওঁলোকক নাকচ কৰে। সেইটো কাৰণে এবাৰ ৰাইজে UPPL বা যি বৰ্তমান চৰকাৰ তাতে BJPও আছে তেওঁলোকক নাকচ কৰিব, সেইটো খাটাং। যেহেতু আপোনাৰ এগেইনষ্টত ধনঞ্জয় বসুমতাৰী যেহেতু বৰ্তমান মেনচেল হৈ আছে প্ৰত্যাহ্বান মানে কি আমাৰ হাগ্ৰামা ছাৰে 5টা গেৰেণ্টি অলৰেডি এনাউন্সমেণ্ট কৰিছে। এই 5টা গেৰেণ্টিটো মানে ৰাইজৰ কাৰণে এটা ভাল এটা এট্ৰাকশ্যন হৈ পৰিছে। ৰাইজে আৰু হাগ্ৰামা ছাৰক জানে যে হাগ্ৰামা ছাৰ যি কয় সেইটো কৰি দেখায়। এইটো 17 বছৰত তেওঁ যি এটা হাগ্ৰামা ছাৰৰ এটা ব্ৰেণ্ড হৈ গৈছে যে যি কয় সেইটোৱে কৰে। সেইটো কাৰণে ৰাইজে এই 5টা গেৰেণ্টিৰ কাৰণে এবাৰ BPF-ক ভোট দিব। 2017 নম্বৰ ছবাইজাৰ সমষ্টি UPPL-এ মোক পাৰ্টি হিচাপে বাছনি কৰিছোঁ। তাৰ বাবে আমাৰ মুৰব্বী প্ৰমোদ বৰ্মাই বহুত বহুত ধন্যবাদ যাচিছোঁ। আজি আৰু বেছি নকওঁ, আমি আশা ৰাখিছোঁ আৰু আমি বিশ্বাসী 17 নম্বৰ ছবাইজাৰ সমষ্টি UPPL কেণ্ডিডেট হিচাপে মই জয়ী হ'ম। আপোনাৰ কালত প্ৰতিদ্বন্দ্বিতা বুলি আমি নকওঁ, মোটামুটি ডাইৰেক্টলি UPPL-এ আমি যিখিনি ছবাইজাৰ সমষ্টি। আজি আমাৰ সোমবাৰ, শিৱৰ এটা ভাল দিন। এই ভাল দিনত আজি মানাহ চেৰপাং সমষ্টি আৰু থুৰিবাৰী সমষ্টি আৰু ছবাইজাৰ সমষ্টি আমাৰ UPPL দলৰ 3জন প্ৰাৰ্থী লৈ আমি আজি নমিনেশ্যন দিবলৈ আহিছোঁ। আমি আশা কৰিছোঁ এইবেলি আমি 3টা সমষ্টি বিজনেছ চাব ডিভিজনৰ 3টা সমষ্টি আমি জয়ীটো নিশ্চয় বুলি আমি আশা কৰিব পাৰোঁ। এতিয়া প্ৰতিদ্বন্দ্বিতা নাই বুলি ক'ব লাগিব। আজিৰ দিনটোত কিবা আছে আৰু হ'ব। দলে মোক প্ৰক্ষেপ কৰিছে, আমাৰ দলৰ সন্মানীয় মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াদেৱে মোক এইবেলি 19 নং থুৰিবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে আৰু এইবেলি মই বিপুল ভোটত জয়ী হ'ম বুলি মই আশাবাদী। আজিৰ তাৰিখততো মই ভাবোঁ মোৰ কোনো ফেক্টৰ নাই, কোনো দলে কোনো ফেক্টৰ নহয় বুলি মই ভাবোঁ। কিয়নো এখেতে মোৰ ওপৰত বিশ্বাস ৰাখি পেলাই আমাৰ UPPL দলৰ পৰা 16 নং নিচিমা ব্লক UPPL দলৰ ব্লকৰ হৈ পেলাই এজন কেণ্ডিডেট হিচাপে নমিনেটেড কৰিলে আৰু আমাৰ বিশ্বাস আছে 40টা সমষ্টিত যদিকে আমি খেলিম তাৰে 32টাত আমি জিকিম। থেংক ইউ। আমাৰ লগত কণ্টেষ্ট নাই, এজনে কণ্টেষ্ট আছে ওপৰলা। আপোনাৰ তাতে বিক্ৰী কৰিছে UPPL-ৰ কৰ্মী নিচিমা UPPL-ক আপোনাৰ সমষ্টি আপোনাৰ তাতে বিক্ৰী কৰা বুলি This is called sacrifice. I can do everything for the greater interest of our community. Thank you.